টেলিগ্রাম খেলা তোমাদের যে সব আর সাবস্ক্রাইব করে দিতে কইলা এর লাগাত থাকা গান ডাউনলোড দিতে দিব এটা একদম ঠিক আছে সো হাই হ্যালো নমস্কাৰ আজি আমি কথা পাতিম আমাৰ দেৱালীৰ উপলক্ষে আৰু আপোনালোকক কচুগুটি লাইবলৈ আমি প্ৰণাম যাচিছো আৰু খবৰ আইজ কেনে আছে আমি কমেন্ট কৰি জনাই দিব আমি নতুনকৈ এইটো ডক্স আৰম্ভ কৰিছো কচুগুটি লাইভ যদি ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু আমাৰ এটা দেৱালী স্পেচিয়েল দেৱালী গ'ল বাৰু বায়ু প্ৰদূষণ হৈছে না আজিকালি পাইদিলেও বায়ু প্ৰদূষণ হবে সাৰ মাৰা চব্জি খাই নিয়ে চবে সেইকাৰণে মাতি আনিছোঁ আপোনালোকক দুই ঠাইৰ পৰা দুজন ব্যক্তি আনিম তেখেতসকলৰ মন্তব্য ল'ম দেৱালীত কেনেকুৱা ধামাকা হৈছে আৰু কি ধামাকাত তেখেতসকলে এনজয় কৰিছে আৰু কৰোণাৰ কাৰণে এইবুলি আমাৰ দেৱালী স্পেচিয়েল বহুত কৰা নহ'ল সেইবাবে আপোনালোকক লাইভ টেলিকাষ্ট দেখুৱাম আমি এতিয়া জাপানৰ পৰা নহয় আমাৰ জাপানৰ ব্যক্তিজন অলপমান দেখি আহিব তেখেতৰ অলপমান পেটৰ গণ্ডগোল চ' আমাৰ সমষ্টিৰ এজন ব্যক্তিক মাতি আনিছোঁ ছটা হাতী ডাঙৰীয়া আপুনি আহি আমাৰ মঞ্চত উপস্থিত হ'ব লাগে হাই নমস্কাৰ মই আপোনাৰ পৰিচয়টো দাঙি ধৰক মোৰ নাম শ্ৰী ছটা আঠি অ'। তাৰ পাছত মোৰ ঘৰ হ'ল আমাৰ নলবাৰীত দে আমি ইয়াৰে কি বুলি কয় তাৰ কি নিয়াৰে গেয়ে গে নি কিন্তু ভালকে ক কিবা গেছে বুলি ওলি শুনব আমাৰ মানুহ বুজি পায় মোৰ নাম গে বুলি ওলি না বেলেগ পৰিস্থিতি পৰিস্থিতি আমাৰ চিষ্টেম দেখোন না যে নলবাৰী এৰিয়াৰ মানুহবিলাক না নাভাবি আমাৰ অসমৰ অসমীয়া অলপমান বেলেগ ধৰণৰ আপোনাৰ নাজানে আমাৰ নলবাৰীৰ মানুহৰ দৰে ভাল মানুহ নাই শুন তই কবি ৰ আৰু এটা কথা মই আমাৰ কি হ'ব জাপানৰ বাই মানুহ এটা আহিব তো কি ক সেইকাৰণে তই অলপমান ভাল একদম হাই ফাই আমাৰ তো উঠি মোবাইল চবাইল আহি গেলো এবাৰ দেখছে না কাণত তলত তলে এখন কাণ হয় দেখি এখন কাণ হয় দেখিব চেলিব্ৰিটি মানুহ নাই Celebrity? নাই ৰাস্তাৰ পৰা উঠি লৈছে এটা আনছো চটো কিবা চলি হ'ল তই নাজনা তাক পইচা মোক পিন্ধি লাগিব হেই পইচা কৰি থাকে যোৱা বাচ্চু মই ইয়াতে দেৱালী যোৱা পইচা খৰচ দিলে দেৱালী শুন এতিয়া মই কি কৰিম জানা তই ভালকে একদম আমাৰ নলবাৰীত কেনে মই- আনবো বোমা সিংকে মেচিয়া কেনে আনবো মাছ চাওঁ অলপ চব কবি অলপ হাই হাইট দি দিম না জাপানত আছে কি বাইকে চাইকেল দেখা বুলি কৈ কিনে কৰিব যা বুলি নকটি গমছি না ইমানো নাই কৈছো তো হয় গাইজ আমাৰ এখনি কেমেৰা অন হৈছে তই কিবা বকি থাকা কেমেৰাটো ই কেমেৰাটো বন্ধ কৰি থৈ কেমেৰাটো বন্ধ কৰিব লাগে আমাৰ পাৰ্চনেল কথা হয় গাইজ আপোনাৰ আমি এতিয়া আমাৰ জাপানৰ ব্যক্তিজন মাতি আনিম চ' পেণ্ডিছ ডাঙৰীয়া আমাৰ মঞ্চত মাতিছো আহিব লাগে নমস্কাৰ ও তুই নেকি জাপানৰ মানুহ দিও কেনে লাগে দিছিল নাপৰিব মানুহ নিচিনা ৰ'ব ও জাপান আপোনাৰ পৰিচয়টো দাঙি ধৰক মোৰ নাম পেণ্ডিছ ভাগৱতী পৰিচয় কি পৰিচয় হলি তই পেণ্ডিছ ভাগৱতী মায়ে কৰ বাইপে কৰ হেলা কো মোৰ মায়ে আছিল শ্ৰীলংকাৰ মোৰ ঘৰ জাপানত মায়ে মোৰ বিহাৰৰ মাই মোৰ মিয়াৰৰ বাইপেৰে এটা দিদি না দুটা দিদি তোক আগে ৰাইজো নহয়। ৰাইজৰ একদম পৰিস্থিতি বেয়া হৈ গৈছে আছে না তোৰ কথা দুটা আছিল আগতে এটা থৈ গেল এবাৰ এটা আছে বাইপে তাৰমানে হাৰান ৰাইজৰ ও ৰ মাইৰে শ্ৰীলংকাত কে থলাক পাই ৰে হা কে তই মাকক আনিবি নেকি বেয়া চলি আছে তো মই এংকত দৰ্শকক এণ্টাৰটেইনমেণ্ট দিব লাগে দিও কি ঘৰৰ কথা পাতি আছা মাইৰত চেণ্ডেল যাই কিনে গালত পৰিব বা আছা আৰম্ভ কি কৰিছো তই কৈ এতিয়া দেৱালী কেনেকে চলিছিল নতুনতে আৰু চৌটো কি হৈ হৈছে গম পাইছে না কি হয় আমাৰ ইয়াতে দেৱালী কেনে আনকে গামচা চামচা দিব লাগে আমাক ক গামচা দেৱালী আৰু আইছো ইমান কি বোলে খাবা দিলে ঘুমবাও খোজা না সেইকাৰণে জাপানৰ আকৌ কুকুৰ বিলনি মই জাপানত গিছলো মই আকৌ নিদিলা তই কুবে পঠাইছি আমাৰ নলবাৰীত দেখো কয় নাই আপোনালোকৰ তাতে অসমীয়া কৈ ও তাতে কি ফাংচন মোৰ ভাল ও আমি অসমীয়া ভাষাই ক'ব আপোনালোকৰ লা ফফে উল্টা কথা কোনেও নকয় পাদত গন্ধ চিটকি দিবি তাতে জি কয় ফাংচন মু তো কি মায়ের বিয়া তো কইছি তাতে ও জি খালা খাব তাতে পকা পিপিৰা কেছে জি খাব আলাই লাগে ঘৰত লাগে আমাৰ কেছেটো না বিবমি এইটো দেৱালী স্পেচিয়েল ভিডিঅ' এটো গাহৰি হওক সুখৰ মাৰিব লাগে কি হ'ল বুলি দেৱালী আৰম্ভ কৰ কি দেৱালী। কি দেৱা বোমা মেছি আমাৰ বোমাটো মানে ৰাছিয়াৰ পাইছে মানে কেনা বোমা ইমান মান ধুমা বোমা ইমান মান বলা ইমান মান দীঘল চাইড কই না তই দেখোন ইনকে তিনটা মান কণা দেখি দিলি তিনটা সাইড দেখি দিলি চতুৰ্ভুজ। বোমাটো তাৰমানে থবা লাগে আমাৰ তো থৈ কিনে মাৰো শুনক আমি টেবুলত হাতত মাৰো টেবুলত কক আপনি হাতত মাৰে না আমি হাতত দল মধ্যে কে কেতিয়াবা হাতত আমাৰটো মাৰিছে ডাঙৰ না ডাঙৰ বহুত ডাঙৰ আমাৰ এই বোমা সাইজ কত হয় গৰু বেদিলি ৰাছে কি ডাঙৰ চাম জীৱ বোমা আমাৰ আমাৰটো মস্ত ডাঙৰ হিলে নাযাওঁ আমাৰ। আমাৰটো ডাঙৰ কেনে হলি ইমান মান ডাঙৰ
কৈছোৱে মই বোমা মাৰা তোৰ গাৰ মাংস হৈ গৈছে কৰা নাই তই অলপ না জিম চিম যাওঁ না জিম চিমে বা ফিটনেছটো এইকাৰণে আছে গ্ৰেট খালি আন পায়ে তো চাইনা মানুহ না চাইনা মানুহ। কৰোণা 20 সামিলিয়নৰ সেই ভায়া গানে পাই কৰোণা 20 আমাৰ সামিলিয়নী বাইদেউৰ ভায়া গানে পাই না নে ভাই তাৰ লগত নেকি কোনোবা আৰে আমাৰ এই এনেকে পাৰলি পাৰলি লাগে মায়ত বাসাইতে হয় ৰাইজে এই মুহূৰ্তত এজন ব্যক্তি ইমান বেয়া ভাষা একদম অশ্লীল ব্যৱহাৰ কৰিছে সানিলনী বাইদেউ বোলে এখেতক লাগে আপোনালোকে কওক এতিয়া কেনে অভদ্ৰ ব্যক্তি জাপানৰ মানুহবিলাক এনেকুৱা আমাৰ নলবাৰীৰ ব্যক্তি এজন আছে কাষত আপোনালোকে নিজে দেখিছে এখেতে এনে সানিলনীৰ কথা কথা আকৌ ফিলিংছ হোৱা নাই এখেতৰ ফিলিংছ আপোনালোকে কেনেকুৱা অভদ্ৰ ভাষা আৰম্ভ কৰক আমাৰ হাই নহয় বোমা বনুই বোমা এতিয়া বোমাৰ কথা কওক আপুনি আমাৰ যিটো বোমা না সেইটো তাৰমানে যদি একবাৰ জ্বলে দেও বছৰ ধৰি জ্বলিয়ে থাকে হিলে নাই ইমান ডাঙৰ তাৰমানে ইমান ডাঙৰ এতিয়া হিলা নাই সেইকাৰণে আপুনি এইটো বমাই হ'ব নৰে আপুনি এতিয়া এইটো মানুহ আনিছে মানুহ জিকে পাত দিয়ে থাকে বছৰটো নম্বৰা গেলি পাত দিয়ে থাকে ব্ৰেকিং নিউজ এনেকুৱা কথা কৈ দিলে তাতে মানুহ নিচিনা বোমাৰ কথা কয় এখেতে কৈছে বোমাটো বোলে নাফাতে এখেতে কৈছে মানুহ পা দিয়ে থাকে এনেকুৱা বমা আছে না নাই আপোনালোকে কওক কমেন্ট কৰি এনেকুৱা বোমা আছে নেকি আপোনালোকে কওক আপোনালোকে ক'ব লাগিব এইটো কথা আমাৰ ৰাইজৰ হ'ব আপোনালোকে ঠিকে আছে আপোনালোকে আপুনি যিহেতু বোমা মাৰিছে আমি ভাবি ল'লো নামিলেও আৰু কওক আপুনি ক'ব লাগে বোমাৰ দাম কি কেনে দাম কেনে আমাৰটো ধৰি পৰে আপোনাৰ 4 পইচাকে পৰে চাই পাইছে কোনটো ফেক্টৰীত বনাই পাইছে তোৰ এইটো আমাৰ মাইনচি মাই মায়েৰে বলে শ্ৰীলংকাত আছে। কোনটো পাৰে বিহাৰত থাকে বিহাৰত থাকে কিয় কৈছে কথা বাইক ঘৰে মাতি যদি বিহাৰত থাকে ক'ব পাৰিম কিয় ভালকে জাপানত কে থালা তই কৈ এতিয়া আমাৰ নলবাৰী কেনেকুৱা পৰিছে আমাৰ নলবাৰীত যি ধুনীয়া বমা আমাৰ যে এই মিঠাই বম কেইটা যি আছে মিঠাই বম বগলাৰ দোকানৰ মিঠাই বম তো মাৰিয়ে মানে মিঠে মিঠাই বম বগলাৰ দোকানৰ মিঠাই বম এই দামানকে লাগে দিলে হ'ল মিঠে বম না মিঠাই বম কে দেখা নাই 20 টাকাত 12টা দে সেই মিঠাই বম এই খাবা লাগে। ইচ্ছা তই বমা সুবে দুনিয়া ন চৌকাৰ খাবা লাগে 40 তুমি ল'ব লাগে এই মুখত ৰছী হ'লে থাকে ৰছী থাকে। আনকচোন বোমা নালগে দাও এতিয়া নালগে দাও আকৌ মুখখানা দিনকে ভৰতে দিব দেশলে দিব খাতে থপকে যাব আকৌ নহয় মস্ত ভাল লাগে যদি নহয় যায় গৰম পানী খাই দিলে হ'ল অলপ মজা লাগে যি জ্বলাই ধৰে আৰু কিবা ক'ব লাগে কলা মানুহ বগা মানুহ কলা আহি যাব আৰু কিবা ক'ম না আপুনি এনেও ক'লা অলপ বগা হওক দিয়ক বোমাটো মাৰি নহ'লেও অলপ মোৰ অলপ তাৰমানে মই মানে শ্বাহৰুখ খানৰ আপোনালোকৰ ইণ্ডিয়াৰ শ্বাহৰুখ খানৰ ভাই গান পাই ন পায়ে অলপ সেনানে পাই মইতো আপোনাৰ ফেন হৈ গয়া য়েছ দেখা নাই আমাৰ এলা অলপ ভালকে কথা পাতিতে চাই দিওঁ তেতিয়া আমাৰ শ্বুটটো আৰম্ভ কৰোঁ নেকি আৰু মোবাইল আৰু হৈয়ে আছে আৰু ক'ব লাগে এই আমাৰ যি বইবে বস্তু নাপায় লেভেল দি থাকে আৰু নলবেইৰা নলবেইৰা। বাহিৰত বাচাইতে খজে নাপাই জাপানৰ পৰা চুইলে ই লেভেল জাপান পাৰ্চেল পঠাই দিম তো আপুনি কওক এতিয়া কেনে প্ৰডাক্ট বস্তু আমাৰ জ্বালা বোমা এটা আছে এই জ্বালা যি আছে খাই যে আপোনালোকে আগত দেখি লাগে দিলি থকে ৰাতি যায় ইয়াৰ আৰু বোমা নাই গল্লা বোমা জ্বালা বোমা সেয়েতো মিছা ভালকে কওঁ বোমা ও ফেক্টৰীত বনই সেইটো পাত্তা বোমা বুলি কয় আমাৰ বেগে জ্বালা বোমা আৰু এইটো গল্লা বোমাটো ময়ো পাতিছিলো আটাম বোম বুলি কয় কিয়াতে মিছা কথা কিয় আমাৰ লিপগে অলপ ভাড়া বেলে বেছি অলপ এই খাদ্যৰ প্ৰতি বেছি মন না আপি চপিৰ প্ৰতি মন নাই এখেতৰ দেখছি না কেনা আমাৰ তাতে ইজ্জত লুটছি তিন পিচ মাংস দিব 8 পিচ খাব 2 পিচ মই খাম তোক কি খেন্দা হৰবা দিম বা দক তোক আৰম্ভ তোক পইচা দিম একচুৱেলি তোক কিহৰ খানা লাগে কিবা কম না ও মোক পইচা দিব তই কৈ এতিয়া আৰু আমাৰ তাতে বিভিন্ন ধৰণৰ বোমা আছে কি বোমা লাগে সব চাইনাৰ পায় কিন্তু সব চাইনাৰ পায় আমাৰ তুমি ভাই এলা চাইনা তোৰ জাপানত ঘৰ বলি আৰু ও হেনা আনে পালো নামটো নামিন নামিন চিনা ফাংচন মুং কই না আমাৰ কাকুৰে না আৰু কি আছে? আমাৰ তাৰে বেহিৰ ঘৰ যাই দেখো মই বেজে নেকি ও বিন্দে ৰুকু তু অলপ বিন্ধে মানে ভিআইপি না অলপ বিন্ধে অলপ বিন্ধে খাই দুখাই না পাবই মাংস বেচছি না তলত দেখি মই হালিব নাই দক হে মই হালিব নাই আপোনাৰ মই ভিআইপি না আমাৰ দেবো লৈ গৈছে আমাৰ তক্তা পুৰা তক্তা বনি লৈছি আপনি মই নপনে এলা দক এতিয়া তেতিয়াহ'লে আপুনি আৰু চিনিকে আপুনি যাওক আমাৰ আৰু একজন ব্যক্তি আছে তেখেতক মাতো অলপ কদক ভাল লাগছি কথা পাইছো হে অলপ কদক কওক দে আমি খাওঁ চব খাওঁ ভাত চাত খাওঁ আপোনালোকে পিছত পিন্ধিব আপোনালোকে পিন্ধিব পিন্ধিব কাপোৰ পিন্ধিব আমাৰো ইয়াতে পিন্ধে আমাৰ ইয়াতে খায় আপোনালোকৰ তাতে বেছিকে খায় আমাৰ তাতে কমকে খায় আমাৰ জি আপুনি খোৱাৰ কথা ক'ব নালাগে, বেলেগ কওক অলপ আৰু দেৱালীত কি খাইছি দেৱালীত মই খাইছো আমাৰ তাতে তাৰমানে বোমা খায়
বোমা এক যাবা দেও দে মই গুইদাং বুলি ভাবিছো আৰু বোমা খাই মইতো মাৰিম ইন্দু মাৰিব মইতো মাৰিব মই ৰাখত নাই ইন্দু মইতো জিভাত গেলি খং আহিছি কেমেৰা বন্ধ কৰি মাৰিম তোক কোনে গম নাপায় এইটো বস্তুটো যেতিয়া আমি খাওঁ ন মানে পুলি যাব আপোনালোকে খাব সেই এই তই সেইকাৰণে ভুলবা পাৰা নাই খাৰ দাৰে অলপ কদক হয় দিয়ক তেখেতক এইজন ব্যক্তিক আমি এতিয়া কি বুলি কয় বিদায় দিম। ঘৰলৈ বিদায় দিম চ' আপুনি দাদা যাব লাগে আমাৰ ঘৰৰ পৰা আপুনি খজ যাওক পইচাটো ৰখিছে যাওক ৰখিছে খং উঠে নানবি মাই হেৰি যাওঁ না কি সঁচাকে যাৱাই তই অলপ ভালকে ক'ব লাগিছিল তই নাজনা আমাৰ আমেৰিকাৰ ব্যক্তিজন হেংচেং মুং ফাংচিন দাস আপুনি বহিব লাগে দাদা ঘূৰা ঘূৰিকে উঠিব এইটো ক'ত চিনি পাইছে না আপোনাৰ পৰিচয় দাঙি ধৰক হাংচেং মুং ফাংচিন দাস This is the Sargatlice Hornta. This is চিৰাগঞ্জি চাবলৈ এডাল বহুত বনাই হৈছি কেনে লাগিব গড ইংলিছ কৈছে না জাপান দিছ ইজ সাৰপ্ৰাইজ কোটি দিছ ইজ অলপ পাই দিয়ক অলপ পাই এইটো মই নহয় বুলি নকওঁ অলপ পাই অলপ দিছ ইজ পফ ইজ মুখ ইজ তোৰ মুখ মোৰ মুখ মই এটা বস্তু হ'ব মই এখন মুখ দুটা বস্তু সেনাখন পাই যিটো সেনাখন পাই কাৰণে বস্তি সেইবুলি এতিয়া আপুনি হেলা ক'ব নালাগে আপোনাক লাষ্টত বহি সেইটো বেলেগ কথা কেমেৰা অফ হৈছে এতিয়া বস্তিটো আকৌ নহয় নাপাঙে চশমা চশমা হ'ব আপুনি ক'ব লাগে আপোনাৰ আমেৰিকাত কেনেকুৱা বোমাৰ প্ৰদূষণ ঘটিছে আপোনালোক কওক পটাপট অসমীয়াত কম নামা দিছ ইজ ইজ বোমাত কম বোমাত জিঅ'ত ক'ব জানে আপুনি সহজ জিঅ'ত পায় আমাৰ বোমাত মানে মাইল বেকাৰ বহি লওক নাই আপোনাৰ কেমেৰাটো চানে আপুনি চব বহি লওক নহয় নহয় বোমা জব দিম মই কি এইটো কৰিব আহিছি না দাদা আপোনাৰ মুখখন কৈছে কি চাই থাকে ই বোমা জব দিছো মই ই মোক মাৰিছি দিয়ক কিন্তু মইনো মাৰিম খং উঠলি ইমান হিজৰাটো আনবাই বান্দৰ কতি আপোনাক কৈছো বোমাৰ কথা ক'বা এই থাপৰা এখন দেখছি না থপৰা বেকা কৰি পেলাবে আমেৰিকাত চিনি নাপাব কষ্টলি বুলি বোমা ইমান ডাঙৰ ইমান ডাঙৰ ইমান ডাঙৰ ঘুমে দিম এইজন ব্যক্তিক আমি বিদায় দিছো আপুনি যাব লাগে দাদা ইমান আপুনি উঠি যাওকচোন যাওক দাদা আপুনি হয় যাওক ইমান ডাঙৰ বোমা মাৰিব কি মোক অভদ্ৰামী কৰিছে আমাৰ নলবীৰা ল'ৰাটোকো মাৰিছে ইয়াৰ বেটাৰ চেহেৰাটো বনাইছে তাত বেৰা কলা পেটটো আছে আৰু বাকীখিনি আছে নখাওঁ সেইটো হয় যাওক আৰু এজন আমাৰ নতুন ব্যক্তি মাতি আনিছো আমাৰ মাজত আছে এইবাৰ আহিছে আমাৰ গুৱাহাটী চহৰত দেখি হয় দিয়ক আহিব লগা আমাৰ নতুন এজন ব্যক্তি চেলিব্ৰিটি আমাৰ ফানি কালত ভিডিঅ' কৰে এখেতে এই ইউটিউবাৰজনক মাতি আনিছো এখেতৰ নাম আছিল পিতমল ডাঙৰীয়া আপুনি আহি আমাৰ মঞ্চত উপস্থিত হ'ব লাগে আহক বহিব লাগে দেখুৱাব পাৰে অলপ চাই দিয়ক আহক মোৰ আকৌ নাই আহক একদম ধুনীয়া একদম এখেতৰ একদম ভিডিঅ' মানে আপুনি চাইছে ফানি জম কলত ছোৱালী ভিডিঅ' চাওক আৰু ছাবস্ক্ৰাইব কৰি দিব এতিয়া আমি এখেতৰ সুধিম গুৱাহাটীত আপোনালোকৰ বোমাৰ কেনেকুৱা বেপাৰ বাণিজ্য চলিছে আপুনি কিমান বোমা মাৰিলে ক'ব লাগে অকণমান গুৱাহাটীত মই দিছি বোলে দুখে কি হচ্ছে আপনি গুৱাহাটীত বোমাকে মারছো কিমান মাৰিছে ক'ব লাগে 5টা বোমা মারছো 5টা মাৰিছে পইচা দেখছি না যাওগে মাটি টাকা দেখা নাই বাইপি বনাইছে পইচা 5,000 টাকা দেখা নাই কোন দত্ততে চশমা তো মিন্দি করবে সাথে ও চশমা কেন যাব মিয়াস্তরি নাকি মিয়াস্তরি আনছে আপনি আজি মাটি মিয়াস্তরি ওই কেলা কৰি এই বদলতে আজি বলো মানুহ কে আনে আমি বলিউডত ইতে ইন্টারভিউ দিলি ইতে ভাই যাম কিয়ত বলিউডত আমি না যাও আমি লাগা আছে না? আগত দেখিছা মই দেখি আকৌ নাই কেমেৰা তো আগত ঠিক আছে এতিয়া ক'ব লাগে আপুনি বোমা কিমান মাৰছি কেনেকে মাৰছি হাতত মাৰছি না পকেটত ভৰি মাৰছি হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত বোমা 2 ঘণ্টা মাৰি দিছে 2 ঘণ্টা আপুনি কি ঘণ্টা মাৰছি শুনক কৈছো 2 ঘণ্টা বোমা মাৰিলি মানুহে যিমান প্ৰদূষণ হয় 10 মিনিটত বেছি প্ৰদূষণ হয় ব্ৰিক নিউজ এখানে ভাল কথা কৈছে কচুগুটি লাইভৰ পৰা আপুনি চাই থাকিব আমাৰ
কচুগুটি এখেতে আমাৰ ধুনীয়া কথা কৈছে আপুনি ক'ব লাগে দুজন ব্যক্তি একদম ফকতীয়া ব্যক্তি মাতি আনিছিলো আমাৰ গন্ধাই পেলাইছে এখেতে ইমান পাদিছে ক'ব নোৱাৰে একদম একচুৱেলি মই নাছিলো মানে মই গুৱাহাটীত আছিলো আৰু এখেতে গুৱাহাটীত আছিল আজি আহিলো মই তুমিও চাইকেল লৈ আছো মই মোক বাহ। কৈছি বা গুৱাহাটীৰ পৰা চাইকেল সুন্দৰ 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 তিনদিন লৈ আহিছো আজি এই 10টাত আহি পালো এতিয়া মই গুৱাহাটী এটা কথা শুনছো বেচা মাছৰ হেঁচা লাগি বোলে এটা গলি জ্বলি গৈছি বেচা মাছৰ হেঁচা লাগি এটা গলি জ্বলি গৈছি কোনটো গলি হয় ৰ'ব ফাইদা হ'লে মোৰ তাতে বিগ ব্ৰেকিং নিউজ এখেতে কৈছে বেচা মাছৰ হেঁচা লাগি বোলে গুৱাহাটীত এই বোমাৰ দেৱালীৰ দিনা বোলে এটা গলি জ্বলি গৈছে হয় দিয়ক এইটো একদম বিগ ব্ৰেকিং নিউজ তলত লাইভ আহি আছে আপোনালোকে পঢ়িছে আৰু যদি পঢ়িব পাৰে নাই ফটো মাৰি শ্বেয়াৰ কৰি দিয়ক বন্ধ কৰক মই যাওঁ এতিয়া মই যাওঁ মোক কাম আছে মোৰ যা কওক অলপ বোমা কি মাৰিছি আৰু তাই কি অলপ উঠি দি গেলো হু এই পাচ্ছি পাচ্ছি মই গেল দি পাচ্ছি দি তই ই গেল পাদি থৈ কাৰণে গেল সংকালতে এ তো যা উচিয়াটো। হয় হওক আজি আমি এতিয়া বিদায় লম আমি এইটো চলপাই মই আছো নহয় মই তাৰমানে এটা বেলেগ কেছ এটা কম আপুনি সুধিছিল মোক গুৱাহাটী বোমাকে মাৰিছি হিমন্ত মই 2 ঘণ্টা বোমা মাৰি দেই 2 ঘণ্টাত মই 1 ঘণ্টা 20 মিনিট বোমা মাৰিছো 5 বোমা মাৰিছো তাৰে ফুলজাৰি মাৰিছো 5 পেকেট কেটা ফুলজাৰি দাম কিমান জানে না কেইটকা? আপোনাৰ 10 টাকা মাৰিছি মই 120 টাকা পেকেট মাৰিছো টোটেল কিমান গেল 120 টাকা আমি কেইটিকা ফুল ধৰি মিছি আমাৰ গুলজাৰি দেখা নাই আমাৰ আমাৰ গুলজাৰি দেখা নাই বোমাই মাৰা নাই আপুনি এক জাগাত মই শুনাই নাই মাতে শুনা নাই আজি দেৱালী যাব 3 দিন হ'ল তিনদিন নহয় মাতে শুনা নাই বোমা এটা বাকা আমি কি তো পকেটত ভুটছে দে পেটত থাকা পাত আমি গুলি কেমেৰা অন হৈছে আমি ফুলজাৰি কিনকে মাৰছো আমাৰ দাম আৰে বন্ধ কৰা, বন্ধ কৰা। 20 টাকাৰ ওপৰত আৰে বন্ধ কৰা বন্ধ কৰা হয় হওক আমি এতিয়া বিদায় লম আমাৰ চতুৰ বাই 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 হাই গাইস হাই গাইস হাই গাইস তো আমাৰ এইটো নতুন টক শ্ব' হয় যদি আপোনালোকে ভাল পালে লাইক এইটো কৰি কমেণ্ট চাব। শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব আৰু পিছলৈ টক শ্ব' লাগিব নে নাই যদি লাগে আমি টক শ্ব' কৰি যাম যদি নালাগে আমি নকৰো আৰু আপোনালোকে আমাৰ মানে কমেণ্টটো জনাব লাগে টকছ কৰা কথা নাছিল মেম্বাৰ নাই মেম্বাৰ কমি আছে Member মানে আমাৰ- টকছটো বনাই দিলো আৰু আমাৰ কেমেৰামেনটোৰ হাত ভাঙিছে সেইকাৰণে আমি কেমেৰা কৰিব পৰা নাই সেইকাৰণে আপোনালোকে আৰু বেছি বুকিং নাথাকো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই Jump, Kakshakar, and then